Hey guys, কি খবৰ আপোনালোকৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল অংকুশ ব্লগ এণ্ড কমেডীলৈ। তো আপোনালোক সকলোকে এটি নতুন ভিডিঅ'ৰ সৈতে আজি লগ পাইছোঁ। তো মানে যোৱাকালি মানে আজিয়ে ভিডিঅ'টো আপলোড কৰিছোঁ। যিহেতু আপোনালোকে এইটো ভিডিঅ' মানে অহাকালি চাইছে, তো মানে আজিৰ কথা কৈছোঁ আৰু দে চাওক। ভালো নহয়, মই কি অফলাইন আছিলোঁ সেই ভিডিঅ'টোৱে মানে তাত কৈছোঁ আৰু কথাখিনি। তো আজি গাইজ ৰাতিপুৱাই নদী পাৰত গাইজ চাওক না, ব্ৰহ্মপুত্ৰ নদী। এইফালে মই মানে হৈছে কি ভণ্টিৰ আমাৰ টিউশ্যন আছিলে, তো মই থ'ব আহিছিলোঁ। সেইদিনাও যে আহিছিলোঁ মানে সেইদিনা তাত আছিলে, আজি অলপ আগুৱাই আহিলোঁ। তো ভাল নালাগে না 2 ঘণ্টা 3 ঘণ্টা ৰখি থাকিব লাগে, 2 ঘণ্টা 3 ঘণ্টা নহয় 2 ঘণ্টামান। তো আৰু আমি হৈছোঁ ফুৰা চলি গাইছে, সেনেকৈ আহিলোঁ অলপ। তো আহিবলৈ এইফালে যাওঁ, এনেকৈ চাওক না ৰাস্তাটো কি ভিউ, এটা ভিউ দিব ট্ৰাই কৰিম আৰু। তো এতিয়া বাইকৰ ওপৰত আছোঁ, দেউতাৰ বাইকখন লৈছোঁ। তো এতিয়া যাম আৰু যাই আজি মানে বিহু আছে ৰাতি। তো বিহু কোন আছে? জুবিন দা। তো জুবিন দাৰ ফাংচন চাব ৰেডি থাকক। তো টাইটেল থাম্বনেইল চাই গমেই পাইছে। তো দে চাওক, আমাৰ মিৰ্জাৰ আছে না জুবিন, তো আজি দেখুৱাম আৰু ভিডিঅ'ত। তো চাই থাকক। তো গাইজ গাড়ীৰ পৰা এনেকৈ ভিডিঅ' কৰি আছোঁ। তো এতিয়া বাইক চলাই আছোঁ যিহেতু, আৰু ৰাতিপুৱা নাই গাইজ, তো দহটো অলপ কম আছে। তো তেনেকৈ চাই যাওঁ আৰু ভিডিঅ'টো, তো একো শুনাও নাপাব পাৰে দে আৰু। আবেশে ৰৈ নাথাকো বাৰু, লাগিব তোমাকে। ঝক ৰেল চলে মোৰ বুকুতে, ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখন বুকুতে চলিছে, নামনি আমার টপার আছে আৰু এইটো BTS ফ্ৰেণ্ড। ওলাই যেতিয়া আছোঁ আৰু একবাৰ জুবিনক মঞ্চখন দেখাই দিম, মানে জুবিন দা যে আজি ৰাতি আহিব, তো মঞ্চখন দেখাই দিম আৰু ৰাতি যাব আহিছে চাই যাওক। তো গাইজ অলপমান খাখিনিও দেখাই দিওঁ। তো ইয়াৰ কলেজতে মানে কলেজৰ পৰা যোৱাৰ টাইমত কিবা অলপ খাই কিনি এতিয়া ঘৰত গ'লোঁ, আৰু একেবাৰে মানে সন্ধিয়া একবাৰ মঞ্চখন চাওক, মঞ্চ চাওক ৱাও। গাইজ আন্ধাৰ হৈ আহিল, মানে এতিয়া আমাৰ টাইম হৈছে জুবিন দাক চাব যাই আছোঁ। এইফালে কোনো হিমাংশু আছে, হিমাংশু ইউ চাবা এই গাইজ আজি জুবিন দাক চাম। তো কোনো জোচ কেনে এই বঢ়িয়া। তো গাইজ আমি যাব ওলাইছোঁ, মানে এনেকৈ আৰু 3-4টা লটকি পেলাই যাম, মিৰ্জা সেইখিনি পামেই আৰু বিহু দেখাই আছোঁ একদম ডাইৰেক্ট জুবিন দাক দেখাম, চাই থাকক। তো গাইজ কিমান মানুহ চাওক, মানুহ বাপৰে বাপ। অলপ বৰষুণ দি আছে, এই বৰষুণ লাষ্টত জোৰকৈ দিলে, কিন্তু আৰু মানে মই ক'ত আছিলোঁ জানেনে, এই আগফালে আছিলোঁ, এইটোফালে এই ফাৰ্ষ্ট যোনফালে দেখাইছোঁ মই, তাৰ পৰা এইখিনি আহিছোঁ ঠেলাত, বাপৰে বাপ। তো গাইজ বৈদ্য বৰষুণ দিছি, মানুহ চাওক এই মানুহ। তো বৰষুণৰ পিছত আমি আধা জিকা হৈ তো গাইজ মানে জুবিন দা উঠিছে মঞ্চত, এই তাড়াতাড়ি দাউৰি আছোঁ, মানে আমি ভোক লাগিছিল কিবা অলপ খাব গ'লোঁ। তো সেনেকৈ
তো গাইজ আমি ইয়াৰ পিছৰ ফেৰে চালোঁতে বিহু কিন্তু কিছুমানে ইমান প্ৰব্লেম দিছে না গাইজ আৰু ডেন্সিল মানে দেখাই নাপাওঁ সেইকাৰণে অলপমান হৈছে কৰিলে দি চাই ল'বি নহ'লে নিজে যদি বিশ্বাস নহয় জুবিনদাৰ ফাংচন শেষ যিমান পাৰে ভিডিঅ'ত দেখুৱালোঁ আৰু এতিয়া যাম ঘৰত আমাৰ ছাপোৰ্ট কৰি দিব লাইক কৰি দিব হলি হলি গাইজ বঢ়িয়া ফাংচন চালি বিহু চালি কেনে লাগছি কেনে একদম পালাপালি এটাই বেয়া লাগছি ভাত লাগে ইয়া খুব অতি সুন্দৰ চেক্সি হট এই না চালোঁ চাই মানে পুৱা খুব মানে আঢ়ৈটা মানে বাজিল আৰু আঢ়ৈটা তিনিটামান বাজিছিল তো ভিডিঅ'টো শেষ কৰা নহ'ল কাৰণ এই গা চা একদম কিবা লাগি গৈছিল আৰু পূৰা ঘামত ভিজি গৈছিল তো সেইকাৰণে ভিডিঅ'টো শেষ কৰা নহ'ল তো আজি এতিয়া মানে মিৰ্জাত গৈছিলোঁ এই পিছফালে উৎপল আছে দেউতাৰ কিবা অলপ ঔষধ আনিব গৈছিলোঁ তো তেনেকৈ আহিলোঁ মিৰ্জাৰ পৰা আহি এতিয়া ঘৰতে আছোঁ তো যদি ভিডিঅ'টো চালে ভিডিঅ'টো আপোনালোকে কমপ্লিট কৰি যিসকলে চালে ধন্যবাদ চোৱাৰ কাৰণে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা যোনটো থাকে বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিব তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতে পাই যাব বাকী লাষ্ট ভিডিঅ'টো ভিউজ অহা নাই তো চাওক সকলোৱে কি কৰি আছে তো জল্দি যাই চাওক তো লাইক ছাবস্ক্ৰাইব অলপ শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিওঁ তো আজিলৈ এইখিনিয়ে লগ পাম এটি নতুন ভিডিঅ'ৰ এতিয়া টিল দেন এটা বাই বাই